হাই ফ্ৰেণ্ডছ, আজি নতুন ডান্স ভিডিঅ' এটাৰ সৈতে আহিলোঁ আপোনালোকৰ লগত অকণমান কথা শ্বেয়াৰ কৰিম বুলি। গতিকে আপোনালোকে চাই থাকক ভিডিঅ'টি। কথাটো মানে এইটোৱে যে মানে মই মানে ভিডিঅ'বোৰ পাৰফেক্টলি মানে বনাব পৰা নাই, এডিটিং কৰিব পৰা নাই। মানে অকণমান প্ৰব্লেমৰ কাৰণে হৈ আছে। প্ৰব্লেমটো এনেকুৱা যে আপোনালোকে হয়তো মানি নল'ব পাৰে। 6 বছৰমান আগতে মোৰ মানে বহুত ডাঙৰ এটা এক্সিডেণ্ট হৈ গৈছিলে। 6 বছৰ আগতে মই ডান্স কৰিছিলোঁ এনেকুৱা। তেতিয়া এনেকুৱা ধৰণৰ প্লেটফৰ্ম অহা নাছিল, তাৰ বাবে মই ৰাখিব নোৱাৰিলোঁ সেইবিলাক ডান্স। মঞ্চতো কৰিছিলোঁ। 6 বছৰ পিছৰ পৰা মোৰ মানে ডান্সটো মানে পাৰফেক্টলি নোহোৱা হৈ গ'ল। মানে সেই এক্সিডেণ্টটো যে হ'ল যে মানে এক্সিডেণ্টটো মানে ইলেক্ট্ৰিক শ্বৰ্ট হৈ গৈছিলে। মোৰ মানে কাম কৰি আছিলোঁ গুৱাহাটী IIT কলেজৰ বাউণ্ডাৰী। হিট হৈ আছে শৰীৰ। হিট হ'লে কি হ'ব, কিন্তু মানে জোৰটো নোহোৱা হৈ আছে। তেনেকৈ আঙুলি, এই ভৰিৰ বুঢ়া আঙুলিয়াত এটা মানে কি ক'ম, মানে হাঁহি কান্দিমে তেনেকুৱা হৈ গৈছিলে, মানে নোহোৱা হৈ গৈছিলে। মোৰ নিজকে নিজে মানে অৱস্থা দেখি মই মানে এই দুনীয়াখন মানে শিকিব বুজিব নোৱাৰিম বুলি ভাবিছিলোঁ, কিন্তু ভগৱানৰ আশীৰ্বাদত জীয়াই উঠিলোঁ। সেইকাৰণে মানে অকণমান মানে জোৰটো নাই যে, হাজাৰ হওক মানে বুঢ়া আঙুলিৰ জোৰ মানে সেইটোৱে মেইন। তাৰ কাৰণে অকণমান মানে প্ৰব্লেম হয়। বেছি দিনো হোৱা নাই এক্সিডেণ্ট হৈ যাব। তেনেকৈ কৰি আছোঁ। এইখন বাওঁ হাতখনৰো মানে এইখন হাত মানে জোৰটো মানে নেপায়, মাচুলবিলাক মানে নোহোৱা হৈ গৈছে। তাৰ কাৰণে অকণমান প্ৰব্লেম হয়। গতিকে আপোনালোকে প্লিজ মাইণ্ডত নল'ব। জোৰটো অহাৰ কাৰণে মানে বহুত জোৰ দি আছোঁ মই, যাতে আগৰ নিচিনা জোৰটো পাওঁ, আগৰ নিচিনা ডান্সবোৰ কৰিব পাৰোঁ। তেনেকৈ মানে এতিয়া বহুত মানে প্ৰেক্টিছ কৰি আছোঁ, জোৰটো সঠিক দিশত মানে লৈ যাবৰ কাৰণে। এইখিনিয়ে আৰু মানে আপোনালোকে ভাবিছে কি ডান্স দিয়ে এইবোৰ, মানে আমাৰ অসমীয়া ডান্সত মানে অসমীয়া ট্ৰেডিশ্যনেল ডান্স হ'ব লাগে, তেনেকুৱা নহয়। মানে বিভিন্ন ধৰণৰ মিক্সিং কৰিছোঁ, মানে বাহিৰৰ কালচাৰখিনিও অকণমান দিব বিচাৰিছোঁ, মানে দুই এটা কৈ তেনেকৈ অসমৰো। গতিকে তেনেকৈ মিক্সিং কৰি কাৰণে মানে দিয়া গৈছে। এতিয়া ষ্টাৰ্ট কৰিছোঁ, গোটেইখিনিতো পাৰফেক্টলি মানে হোৱা নাই। তেনেকৈ মই ধৰি লওক মানে ৰবটিং,
জাম্পিং, ব্ৰেক ডান্স, এনেকৈ হিপ হপ আৰু এইখিনি কি আৰু স্পাইডাৰ ষ্টেপ, ডুবষ্টেপ, এইবোৰ ষ্টেপবিলাক মানে সলসলীয়া হোৱা নাই ধুনীয়াকৈ। জোৰটো নাই যে, তেনেকৈ জোৰটোৰ লগত মিলাই কিনে কৰি আছোঁ। খুব ভাল, গোটেইখিনি ভাল ধুনীয়াকৈ দিবলৈ গ'লে মানে আপোনাৰ বহুত মানে শক্তি লাগিব, এনাৰ্জি লাগিব। গতিকে মোৰ এনাৰ্জিটো কমি আছে, তাৰ কাৰণে পাৰফেক্টলি হোৱা নাই। চ' চেষ্টা কৰি আছোঁ, কি হয় আগলৈ। এতিয়া আপোনালোকে সহযোগ কৰিলেহে সফল হ'ব পাৰিম। চ' আপোনালোকে সহযোগ কৰিব, ভিডিঅ' চাই লাইক কমেণ্টবোৰ দিবলৈ নকৰিব। ভিডিঅ' চাই কাৰণে লাইক কমেণ্টবোৰ কৰি দিব। গতিকে মোৰ ক'ব লগা এইখিনিয়ে আছিলে আজি। আচলতে বহুত দুখৰ বিষয়, নক'লেও নহয়। তাৰ কাৰণে ক'লোঁ আৰু আপোনালোকক, কাকনো ক'ম, কোনেনো দুখ বুজিব, কাৰ বেদনা দুখ কোনে ল'ব? কোনেও ল'ব নোৱাৰে, নিজৰটো নিজে ল'ব লাগিব। চ' গতিকে সেইকাৰণে ভাবিলোঁ অকণমান শ্বেয়াৰে কৰি দিওঁ। গতিকে আপোনালোকেও এনেদৰে অকণমান নিজৰ বিষয়ে শ্বেয়াৰ কৰি দিলে ভাল। ময়ো দিলোঁ। চ' ভিডিঅ'টো আজিৰ এইখিনিয়ে আছিল। গতিকে আপোনালোকে ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। थैंक यू। सो गाइस, आप लोग भी प्लीज़ मेरे वीडियो को लाइक शेयर कमेंट कर दीजिए। नए लोग सब्सक्राइब कर दीजिए और फुल सपोर्ट कीजिए, वीडियो को फुल वॉच कीजिए। तब तक के लिए स्टे सेफ, स्टे होम, अपना सेहत को ख्याल रखिए। आज के लिए बाय। Get ready for the countdown. 10, 9, 8, 7, 6, 5, 4, 3, 2, 1. Pop your fist in this shit. Everybody get your fucking hands up. Fuck you and who you came with.